নমস্কাৰ নিউজ ইন আছামিছৰ অন্য এটা খবৰ মাজলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশেষত আফগানিস্তানৰ যি তালিবান আতংকবাদী বা সন্ত্ৰাসবাদী সংগঠন আছে, এই সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিলে। কি কাৰণে ক্ষমা বিচাৰিলে, এনে কি কথা হ'ল যে তালিবানী সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিবলগীয়া হ'ল? যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে হয়তো নিশ্চয় জানে যে আফগানিস্তানৰ তালিবান সন্ত্ৰাসবাদী সংগঠন আৰু আফগানিস্তান সৈন্যৰ মাজত সংঘৰ্ষ হৈ আছে। এই সংঘৰ্ষৰ মাজত মৃত্যু হৈছিল ভাৰতৰ এজন ভিডিঅ' জাৰ্নেলিষ্ট দিনিছ ছিদ্দিকৰ। দিনিছ ছিদ্দিকৰ মৃত্যুক লৈ তালিবানী সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতৰ ওচৰত ক্ষমা বিচাৰিছে। আফগানিস্তানৰ তালিবানী সংগঠনটোৰ দ্বাৰা উল্লেখ কৰিছে যে তেখেতসকলে য'ত আক্ৰমণ কৰিছিলে সেই আক্ৰমণস্থলীত তেখেতসকলে গম পোৱা নাছিলে যে সাংবাদিকো উপস্থিত আছে। তেখেতসকলে সাংবাদিক উপস্থিত আছে বুলি গম পোৱা নাছিলে আৰু সেইবাবে আফগানিস্তান সৈন্য আৰু তালিবানী যিখিনি সন্ত্ৰাসবাদী সদস্য আছিল তেখেতসকলৰ মাজত গুলিয়াগুলি হৈছিল আৰু সেই গুলিতে হয়তো ভাৰতৰ সাংবাদিকৰ মৃত্যু হৈছিল। তালিবানৰ স্প'ক পাৰ্চন জবিউল উল্লাহ মুজাহিদে উল্লেখ কৰিছে যে তেখেতসকলে গম পোৱা নাছিল যে তাত ভাৰতীয় সাংবাদিক বা অন্য কোনো সাংবাদিকো উপস্থিত আছিল আৰু তেওঁলোকে গম নাপায় যে ভাৰতীয় সাংবাদিকজনৰ মৃত্যু কেনেকৈ হ'ল। তেখেতসকলে আৰু কৈছে যে যদি কোনো সাংবাদিক কোনো আক্ৰমণস্থলীলৈ আহে তেনে ক্ষেত্ৰত তেখেতসকলক যদি সাংবাদিকগৰাকীয়ে ইনফৰ্ম কৰে যে আমি ভিডিঅ' জাৰ্নেলিষ্ট হয়, এনেধৰণে আমি ভিডিঅ' কৰিবৰ বাবে আহিছোঁ বা সংবাদ সংগ্ৰহৰ বাবে আহিছোঁ, তেনে ক্ষেত্ৰত তালিবানী সংগঠনটোৱে কেতিয়াও তেখেতসকলক আক্ৰমণ নকৰে, তেখেতসকলক প্ৰপাৰ কেয়াৰৰ মাজত ৰখা হ'ব বুলি উল্লেখ কৰিছে। দানিছ ছিদ্দিকৰ মৃত্যুত তালিবানী সংগঠনটোৱে দুখ প্ৰকাশ কৰিছে আৰু লগতে ভাৰত চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে। আৰু তালিবানী সংগঠনটোৱে দানিছ ছিদ্দিকৰ ডেড বডি ICRCক গতাই দিছে আৰু ICRCয়ে এই দানিছ ছিদ্দিক যিজন সাংবাদিকৰ ডেড বডি হয় সেই ডেড বডিটো ভাৰতীয় নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰি আছে। আশা কৰোঁ আপোনালোকে এই খবৰটো ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিলে অল ন'টিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।